গাইজ কি খবৰ আপোনালোকৰ মোৰ ভাল আপোনালোকৰ ভালনে তো মই আপোনালোকৰ আগত এটি বহুত ডাঙৰ নিউজ লৈ আহিছো যে আপোনালোকক কৈ মই কি বুলি কওঁ যে অসম পুলিচত আকৌ নতুন পদ ওলাব বুলি অলপ সময় আগতে আমাৰ মামায়ে নিউজত কৈছে আৰু কিমান পদ ওলাব কি কাৰণত ওলাব নতুন পদ পুৰণা পদখিনিৰ হলনি নে নতুন পদ কিমান ওলাব গোটেইখিনি কথা আপোনালোকে ভিডিঅটো চাই গম পাব গতিকে আহক আমি ভিডিঅটো চাওঁ প্ৰায় 300 অসম আৰক্ষীত অফিচাৰ আৰু জোৱান আছে তেওঁলোক হেবিচুৱেলি মদ খাই থাকে আৰু মদে তেওঁলোকক একেবাৰে তেওঁলোকৰ শৰীৰটোক একেবাৰে কাম নকৰা অবশ শৰীৰলৈকে ৰূপান্তৰ কৰিছে গতিকে চৰকাৰত নিয়ম আছে যে তেওঁলোকে ভিআৰএছত যাব পুৰা দৰমহাও পাই থাকিব নতুন ল'ৰা ছোৱালীয়ে তাৰ জেগাত সোমাব পাৰিব গতিকে এইটো এটা পৰম্পৰা আৰু চৰকাৰত হেতু নিয়মে খালি আমাৰ ইয়াত কৰা হোৱা নাছিল আমি 300 পুলিচৰ অফিচাৰ বা জোৱানৰ বিৰুদ্ধে এইবাৰ ভিআৰএছ লোৱাৰ কামত আগবাঢ়িছো প্ৰায় 300 অসম আৰক্ষীত তো আপোনালোকে তো ভিডিঅটো চালে যে আকৌ প্ৰায় 300 পদ ওলোৱাৰ সম্ভাৱনা আছে আৰু এই পদখিনি অকল এই 300 ওলাই নে তাৰে লগত আৰু পদ যোগ হৈ ওলাব সেইটো এতিয়ালৈ গম পোৱা নাই যেতিয়ালৈ আপোনালোকক গম পাম তেতিয়ালৈ আপোনালোকক মই জনাই দিম তো যদিহে ভিডিঅটো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব প্লিজ নতুনকৈ আৰম্ভ কৰিছোঁ আপোনালোকে এইখিনি ছাপোৰ্ট কৰিব বাই বাই